মানে আপোনাৰ ডুপ্লিকেটটো এয়া। আৰু নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি আমি ভিডিঅ'টো মই ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া ঘৰৰ পৰা জাষ্ট ওলাই আহিছোঁ পদূলিৰ পৰা। এতিয়া মেইন ৰাস্তাত উঠিলোঁ আৰু ইয়াৰ পৰা আমি আজি গৈ আছোঁ ফিল্ডলৈ দৌৰ মাৰিবৰ কাৰণে। তো ভিডিঅ'টো চাই থাকক আপোনালোকে, আজি খুব এটা ইণ্টাৰেষ্টিং হ'ব। আজি যিহেতু খুব ৰ'দ হৈ আছে আৰু ৰ'দত আমি ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। আগত ইহঁতি দুটা গৈ আছে আগত আৰু মই গৈ আছোঁ পিছত, আৰু পিছে পিছে মই গৈ আছোঁ। এয়া চাওক, আমাৰ ৰাস্তাটো যেতিয়া আহিছোঁ, এই চৌপাশটো চাওক, গোটেই এটা খুব সুন্দৰ পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ। আৰু আজি আমি দৌৰ হ'ব, খুব হ'ব। এতিয়া প্ৰায় 5টা বাজিব হৈছে আৰু প্ৰায় ৰ'দ, এতিয়াও পূৰা ৰ'দ হৈ আছে। তো আপোনালোকে চাওক, তো আমি গৈ আছোঁ ফিল্ডলৈ, বলক ভিডিঅ'টো চাই থাকক। এইটো ৰাস্তাই আমি গৈ আছোঁ। চাওকচোন ভিউটো চাওক, কি ধুনীয়া এটা ভিউ আপোনালোকে দেখিবলৈ পাইছে। আৰু আমি এতিয়া 3টা আহিছোঁ আৰু আমাৰ পিছে পিছে আহি দিব। মানে মুঠতে আমি প্ৰায় 10-15টা ল'ৰা দৌৰ মাৰোঁ। এইফালে এটা ডম্বৰু আৰু এইফালে এটা গৈ আছে আগে আগে, মোৰ মানে আপোনাৰ ডুপ্লিকেটটো এয়া। আৰু আমি গৈ আছোঁ। আৰু এইফালৰ পৰা এটা ওলাই আহিছে, এইটো হুইটি। আমাৰ মানে গোটেই বস্তুটো আমাক শিকাই থাকে, কেনেকৈ ব্যায়াম কৰিব লাগে, কি কৰিব লাগে। আৰু অলপ দূৰ আছে, বেছি দূৰ নাই, আমি গৈ পামগৈ আমাৰ ফিল্ডখনৰ সেইটো জুম কৰি দেখাইছোঁ আপোনালোকক। আমি এইফালে লেফ্ট ছাইডে সোমাই দিম। তো আমি গৈ আছোঁ, তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। হুইটি পাই গ'লি, হুইটি ইয়াকে কয় হুইটি বুলি। মানে গোটেই আমাৰ যি মানে ৱৰ্কআউট কৰিব লাগে দৌৰ মৰা আগত পিছত, গোটেই বস্তুটো ইয়ে আমাক লিড লৈ থাকে। আমাৰ মানে মেইন মানুহ ই, আমাৰ ট্ৰেইনাৰ। তো আমি পাইছোঁ আৰু বেছি দূৰ নাই, অলপ আছে। এইবোৰ চাওক, গোটেই ইউটিউবৰ ভিডিঅ' বনোৱাত লাগি গৈছে সেইকেইটা। আচলতে চাওক মানে কি ধুনীয়া লাগিছে। আমি গোটেই গালে যেতিয়া 4টা-5টা বাজে, যেতিয়া মানে 4টা বজাৰ লগে লগে আচলতে আমাৰ গোটেই আৰম্ভণিটো হৈ যায়। আমি দৌৰ মাৰিবলৈ ওলাই আহোঁ। তো আমি অলপ পিছতে এয়া পানী লৈছোঁ। তো আমি বন্ধুসকল ফাইনেলি ফিল্ড পাই যাম এতিয়া। ইয়াৰ পৰা চাওক কি মজা লাগিছে, আমাৰ মানে ফিল্ডখন দেখিয়ে কিবা ভাল লাগি গৈছে মানে। তো ইয়াতে আমি দৌৰ মাৰিবলৈ আহিছোঁ, কি সুন্দৰ লাগিছে আমাৰ ফিল্ডখন, চাওক না, মানে অদ্ভুত সুন্দৰ লাগিছে। এতিয়া মানে পূৰা ৰ'দ পৰি আছে আৰু এনেকুৱা ৰ'দৰ সময়ত আৰু ইয়াত দৌৰ মাৰিবলৈ যোৱাৰ মানে আপোনালোকে কি ক'ম, উপভোগ কৰিব। ভিডিঅ'টো চাই থাকক, তাৰপিছত আপোনালোকে ফিল্ডটো লৈ থাকিব। আমি কিমান দৌৰ মাৰিম, পূৰা ঘাম উলিয়াই দিম মানে দৌৰ মাৰি। আজি কেইপাক দৌৰ মৰা হ'ব? 12 পাক। আজি 12 পাক দৌৰ মাৰিম। আৰু চাওক ফাইনেলি ফিল্ড পাই গৈছোঁ। ইয়াৰ পৰা গোটেই ফিল্ডখন দেখাই দিছোঁ, কি ধুনীয়া লাগিছে চাওক। মানে এটা পাকত প্ৰায় 450 পাক আছে। মানে গোটেই ফিল্ডখনত আমি যদি 1 ৰাউণ্ড মাৰি দিওঁ, আমি 450 মিটাৰ হয়। তো আমি ইয়াত 12 পাক মাৰিম। 12 পাকত আপোনাৰ 4 × 48, মানে 5 কিলোমিটাৰ প্ৰায় হৈ যাব, 5 কিলোমিটাৰতকৈ বেছি হৈ যাব। তো এইখন ফিল্ডতে আমি দৌৰ মাৰিবলৈ আহি গ'লোঁ। ফাইনেলি আমি ফিল্ড পাই গৈছোঁ বন্ধুসকল। অলপ পিছত আমাৰ দৌৰ আৰম্ভ হ'ব। ভিডিঅ'টো চাই থাকক, খুব এটা ইণ্টাৰেষ্টিং ভিডিঅ'। আজি ধামাকা হ'ব। আমি আজি টায়াৰ লৈ মাৰিম, মানে পিছফালে টায়াৰ বান্ধি ল'ম আৰু খুব দৌৰ মাৰিম। চেলেঞ্জো হ'ব, জঁপিওৱা চেলেঞ্জ হ'ব। দৌৰ মৰাটো আমি চেলেঞ্জত নকৰোঁ, দৌৰ মৰাটো আমি চবে ধুনীয়াকৈ দৌৰ মাৰিছোঁ। কিন্তু আমাৰ জঁপিয়াটো আমাৰ সদায় চেলেঞ্জ হয়, মানে কোনে কিমান আগবাঢ়িব পাৰে জঁপিয়াৰ ক্ষেত্ৰত। তো চাই থাকক বন্ধুসকল, ভিডিঅ'টো চাই থাকিব। আৰু এই ফিল্ডখনৰ মাজলৈ বন্ধুসকল সোমাই আহিলোঁ, আৰু ফিল্ডখনৰ মাজৰ পৰা আপোনালোকক গোটেই চাৰিওকাষটো দেখাই দিছোঁ। চাওক কি সুন্দৰ লাগিছে। তো আপোনালোকে এটা কমেণ্ট কৰিব, সঁচাকৈ আমাৰ ফিল্ডখন ধুনীয়া নে? মানে আপোনালোকৰ দৃষ্টিত মোৰ ভিডিঅ'টোত যিদৰে দেখিছে, তো তেনেকুৱা এটা দৃষ্টিত আমাৰ ফিল্ডখন সঁচাকৈ আপোনালোকে ধুনীয়া দেখিছেনে, ভাল লাগিছেনে? তো আপোনালোকে একদম কমেণ্ট কৰিবলৈ সেইটো কিন্তু নাপাহৰিব। আৰু জনাব যে আমাৰ মানে মই যিডোখৰ জেগাৰ পৰা মানে ভিডিঅ'টো বনাইছোঁ, যিডোখৰ ঠাইৰ পৰা বনাইছোঁ, ইয়াৰ আশে পাশে এনেকুৱা এখন ধুনীয়া ফিল্ড আপোনালোকে ক'ৰবাত দেখিছেনে? তো ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু কেইটামান আহি আছে, আপোনালোকক যদি মই জুম কৰি দিওঁ, আপোনালোকে যদি দেখে, ইয়াতে মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয় মোবাইলৰ, তো সেইটো কাৰণে মই ভালকৈ দেখাব পৰা নাই। কিন্তু আপোনালোকক এটা বস্তু দেখাই দিওঁ, আমি দৌৰ মৰাৰ পিছত আমি য'ত জাঁপ মাৰোঁ, আমি লং জাঁপ য'ত মাৰোঁ, আৰু আমি য'ত আপোনাৰ সেই পুল আপ কথা। তো বন্ধুসকল, এইটো হ'ল আমাৰ জাঁপ মৰা জেগাটো, আৰু ইয়াতে আমি জাঁপ মাৰোঁ। ইয়াতে আমাৰ সদায় চেলেঞ্জ হৈ থাকে জাঁপ মৰা, আৰু কি ক'ম আৰু ইয়াতে পূৰা জাঁপ মাৰি থাকোঁ। এইটো হ'ল আমাৰ চিন, আৰু ইয়াৰ পৰা এই চিনটোৰ পৰা আমি ইয়াত জাঁপ মাৰোঁ। ইয়াতে এইটো হ'ল 14, 15, 16, 17, 18, 18 লিখা আছে, এইটো চাওক। আৰু ইয়াৰ পৰা আমি যাম, আৰু ইয়াতে আমি পুল আপ, মানে ইয়াতে এইখিনি কৰাৰ পিছত ইয়াতে আমি পুল আপৰ প্ৰেক্টিছ কৰোঁ। যিহেতু আমি গোটেইখিনি আছাম পুলিচৰ কাৰণে প্ৰেক্টিছ কৰি আছোঁ, ইয়াতে পুল আপৰ প্ৰেক্টিছ কৰা হয়। ইয়াত প্ৰায় এইটো চেলেঞ্জ হয়, কোনে কেইচুট মাৰিব পাৰে, 14 চুট, 15 চুট, বা কোনোবাই 10, 12, 8, 16, 6 এনেকৈ মানে মাৰি থকা হয়। তো ইয়াতে লিজেণ্ড আছে, এইটো যিটো নীলা চোলা পিন্ধি হুইটি বুলি ক'লোঁ মই, সি কিন্তু হাইষ্ট মাৰে 16 চুট। মানে যিহেতু বহুত
মানে প্ৰেক্টিচ নকৰিলে এইটো সাধাৰণতে নোৱাৰি, মানে এইটো বহুত কষ্ট হয় পুল আপ মৰাটো। প্ৰেক্টিচ কৰি থকাৰ কাৰণে উজু হয়। আমি যিহেতু প্ৰেক্টিচ কৰাও নাছিলোঁ, এতিয়া আকৌ আৰম্ভণি প্ৰায় 2 মাহমান হৈছে, তো কিছুমানে বাঢ়িছে আৰু আগবাঢ়িছে, 200-300কৈ বাঢ়ি গৈ আছে। তো এনেকৈ মাৰি থকা হয়, ইয়াতে চেলেঞ্জ হয়। আৰু এইফালৰ পৰা আমি দৌৰ মাৰি আহি ইয়াতে জাঁপ মাৰোঁ।